আজি আৰু এঠাইলৈ গৈছিলোঁ, আহি পাইছোঁ সেইফালে হনুমান ধাবা। ভিতৰত চাওঁ, আজি সোমাই চাওঁ কি পায়। তো এইজনে বহি আছে চাগে একদম ভিতৰত। এইখন ধাবাৰ মেনু মানে চব আপোনাৰ মানে কমো নাই, সকলো চব মানে ৰাজধানীত খাইছিলোঁ আগতে। তাতে মানে এখন থালি, মানে তাত ৰাজধানী থালি বুলি কয়, মানে সকলো এভৰিথিং, মাছৰ পৰা আপোনাৰ মাংসৰ পৰা এভৰিথিং থাকে। কিন্তু ইয়াত আপোনাৰ অকল যদি ভাতটো খায়, ভাতটো অকল খালি ভাতখিনিকে পাব, তাৰ বাহিৰে তাৰ লগত একোৱেই নাহে। আৰু তাৰ লগত আকৌ চিকেন বা কিবা ল'বলৈ হ'লে মানে হয়তো আকৌ মানে প্লেট হিচাপে ল'ব লাগিব, হাফ প্লেটো নহয়, 300, 400, 500 এনেকুৱা মানে। তো গাইজ, হনুমান ধাবাৰ এইটো আপোনাৰ যিটো মেনুখন চাওক, এইবোৰ আপোনাৰ 50, 60 এনেকুৱামান আপোনাৰ চাহ, কফি এইবোৰ। আৰু তাৰ এই আপোনাৰ চিকেন আইটেম এইবোৰ ওপৰত আছে চাওক। এইটো 580 টকা, 380 টকা, 320 টকা, 480 টকা, মানে কি ক'ব আৰু। মানে অকল চিকেনখিনিকে অকল চিকেন এক প্লেটৰ দাম বা মটন এক প্লেটৰ দাম কিমান। বহি আছোঁ এতিয়ালৈকে, মানে খাদ্য আহি পোৱা নাই। একদম আগতীয়াকৈ গাইজ চাওক, বহি আছোঁ। তো গাইজ বহি থাকোঁতে লাষ্ট টাইম খোৱা আইটেমখিনি আহি গ'ল। এই দেখা পাইছে, মানে কাঁহীখনো বেলেগ ধৰণৰ, কিন্তু এই অকল আপোনাৰ চিকেন অৰ্ডাৰ দিছোঁ, অকল চিকেনটোৱে পাম বাৰু। আৰু ভাত যিহেতু ভেজ থালি, তাৰ ইয়াৰ কোনো ভেজ থালি হিচাপে নাই, মানে অকল ভাত অৰ্ডাৰ দিব লাগিব। ভাতৰ আইটেমটো মানে ভাতৰ দাম বেলেগ, চিকেনৰ দাম বেলেগ, সকলো বেলেগ। তাৰ লগত একোৱেই নাহে, দালি মানে একোৱেই নাহে, আপোনাৰ সকলো এক্সট্ৰাকৈ ল'ব লাগিব। কিন্তু এই চাওক, গতিকে গাইজ আমি খোৱাত লাগি গ'লোঁ একদম, মানে ডাঙৰ পিচ যিহেতু উপায় নাই, ইমান ভোক লাগিছিলে ন, সেইবাবে মাৰি দিলোঁ আৰু আহিলোঁ। গতিকে কি ক'ব গাইজ, আমি খোৱাত পূৰা বিজি আছোঁ। তাৰপিছত খোৱা বোৱা হৈ গ'লে আমি ঘৰমুৱা হ'ম আকৌ। আপোনালোকে এনেবোৰ ভিডিঅ' চাবলৈ হ'লে ইয়াতকৈ ভাল ভিডিঅ' আৰু দিবলৈ চেষ্টা কৰিম। আপোনালোকে মোৰ ফেচবুক পেজটি ফ'ল' কৰি থ'ব আৰু ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। এই তেখেতে পূৰা চিকেন মাৰি আছে, চাওকচোন পূৰা চিকেন। এতিয়া আমি যাব ওলাইছোঁ আৰু এক সৰু পোৱালি, মানে সৰু ল'ৰা ছোৱালী খেলা কিবা বস্তু বাহনিও আছে, যদি আহে আপোনালোকে আহিব পাৰিব।